তো ছাৰৰ ঘৰৰ পৰা লেপটপ এটা আনকি তেওঁ বেগখনো এৰি থৈ গৈছে আৰু লগতে তেওঁ কেবুল ঢালো লৈ গৈছে লেপটপ অন্যান্য টকা পইচা বা অন্যান্য যিখিনি সামগ্ৰী তেওঁ কোনো বস্তু লণ্ডভণ্ড কৰিছে আলমাৰীটো ভাঙিছে এইখিনি অকল লেপটপটোৱে চুৰি হৈছে সাংঘাতিক টকা পইচা নাছিল 2000 টকা নোট এখন তেওঁলোকে এৰি থৈ যোৱা বুলি মই গম পাইছোঁ খুচুৰা পইচা কেইটামান আছিলে কিন্তু সাধাৰণতে কি হয় চুৰেটো 2000 টকাৰ নোট এখন এৰি থৈ নাযায় আৰু নিব পৰাকৈ তেওঁ যিহেতু লেপটপটো লৈছে বস্তু নথকা নহয় কাপোৰ কানিখিনি কিন্তু একেবাৰে নিয়াই নাই গতিকে এইবিলাক চাই এনেকৈ এটা ক'ব পাৰি যে অলপমান ষড়যন্ত্ৰমূলক হ'ব পাৰে কাৰণ লেপটপ এটাততো মানুহৰ থাকে এটা ডাটা বা সকলো ডাটা থাকে এটা পাৰ্চনেল কিছুমান বা চিক্ৰেট ডকুমেণ্টছ কিছুমান থাকেতো গতিকে চুৰজন নিশ্চয় মানে সাধাৰণ চুৰ নহয় এই কেম্পাছৰে এঘৰ তেওঁ আমাৰ হাউচিং বৰ্ডৰে এমপ্লয় ৰিটায়াৰ্ড এমপ্লয় তেওঁৰ এজন পুত্ৰ আকৌ DSP আৰু তেওঁৰ ঘৰৰ পৰা এতিয়ালৈকে কি লৈ গৈছে জানিব পৰা হোৱা নাই তেওঁ নাই ইয়াতে